হেল্ল' হেল্ল' জয় জয়তে ধনশ্ৰীঘাট আঞ্চলিক ৰঙালী বিহু উদযাপন সমিতিৰ সভাপতি সম্পাদক মহোদয় প্ৰমুখ্যে বিষয়ববীয়ালৈ মোৰ অসমীয়া নৱবৰ্ষৰ লগতে ৰঙালী বিহুৰ হিয়া ভৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু লগতে মোৰ অতি মৰমৰ দৰ্শকবৃন্দ অৰ্থাৎ বিহুবুলীয়া ৰাইজলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। গতিকে এতিয়া মই কৰিবলৈ ওলাইছোঁ আমাৰ যিহেতু অসমখন প্ৰাকৃতিক সম্পদৰে ভৰপূৰ, সেয়েহে মই এই অসমৰ চৰাই চিৰিকটি পশু পক্ষীৰ অৰ্থাৎ জীৱ জন্তুৰ মাত কৰিবলৈ ওলাইছোঁ আপোনালোকৰ সন্মুখত। গতিকে মই পোনপ্ৰথমে কৰিবলৈ ওলাইছোঁ পাতি হাঁহৰ চাউণ্ড। পাতি হাঁহে কেনেকৈ মাতে সেইটোকে মই পোনপ্ৰথমে কৰিবলৈ ওলাইছোঁ। যেতিয়া মালিকে হাঁহক দানা দিব তেতিয়া সেই লগৰে চবত খাব আহে, তেতিয়া অকল এজনী পাতি হাঁহে ৰৈ যায়। তেতিয়া এই ৰৈ যোৱা হাঁহনিটোৱে লগৰেকেইটাক কেনেকৈ মাতে সেইটোকে মই কৰিবলৈ ওলাইছোঁ। এইটো হৈছে পাতি হাঁহৰ চাউণ্ড। এইটো হৈছে পাতি হাঁহৰ চাউণ্ড। আৰু দ্বিতীয়তে মই কৰিবলৈ ওলাইছোঁ বুলেট। আপোনালোকে নিশ্চয় জানে প্ৰায়বোৰ গাঁৱতে প্ৰায় মিনিমাম 5খনকৈ থাকে চাগে। আমি ৰাস্তা ঘাটে দেখা পাওঁ, সকলো গাঁৱতে আছে আজিকালি বুলেট। বুলেটৰ চাউণ্ড কেনেকুৱা কৰে সেইটোকে মই কৰিবলৈ ওলাইছোঁ দ্বিতীয়তে। এইটো হৈছে বুলেটৰ চাউণ্ড। তৃতীয়তে কৰিবলৈ ওলাইছোঁ মই মেকুৰী আৰু কুকুৰৰ যুঁজ। যেতিয়া কুকুৰ এটাই অচিনাকি মেকুৰী দেখা পাব তেতিয়া কুকুৰটো নিশ্চয় মেকুৰীটোক কামুৰিবলৈ বিচাৰিব, কিন্তু মেকুৰীটোৱে এনে কামুৰিব নিদিয়ে। নিশ্চয় কুকুৰটোৰ পৰা হাত সাৰিবৰ কাৰণে এটা একশ্যন ল'ব। গতিকে সেই একশ্যনটো কৰোঁতে মেকুৰীটোৱে কেনেকুৱা কৰে সেইটোকে মই আপোনালোকৰ আগত পৰিৱেশন কৰিবলৈ ওলাইছোঁ। সেইটো হৈছে কুকুৰে কামুৰিব বিচৰা মেকুৰীৰ পৰা শব্দ। এইটো হৈছে মেকুৰীৰ শব্দ। আৰু 4 নম্বৰতে মই কৰিবলৈ ওলাইছোঁ ছাগলীৰ চাউণ্ড। ছাগলী যেতিয়া মালিকে ঘাঁহনি নথকা ঠাইত দৰৱ দি থৈ আহে তেতিয়া ছাগলীটোৱে মালিকক ঘাঁহনি থকা ঠাইলৈ দিবৰ কাৰণে কেনেকৈ আপত্তি কৰে বা অনুৰোধ জনায় সেইটোকে মই কৰিবলৈ ওলাইছোঁ। সেইটো হৈছে মালিকক মতা ছাগলীৰ চাউণ্ড। এইটো হৈছে ছাগলীৰ চাউণ্ড। আৰু 5 নম্বৰতে মই কৰিবলৈ ওলাইছোঁ মেকুৰী
আপদ অৰ্থাৎ কিছুমানৰ ঘৰৰ বাৰীত মেৰত কিছুমান মেকুৰীয়ে বেয়াকৈ কান্দে আৰু তেতিয়া মানুহে কি সন্দেহ কৰে যে নিশ্চয় কিবা এটা বিপদ বিঘিনি হ'ব চাগে সেইটোকে কৰিবলৈ ওলাইছোঁ মই এইটো হৈছে মেকুৰীয়ে বিপদৰ আগজাননীৰ মাত এইটো হৈছে মেকুৰীৰ বিপদৰ আগজাননী এইখিনিতে আমি চন্দ্ৰনাভাক আমাৰ সমিতিৰ তৰফৰ পৰা সম্বৰ্ধনা জনাবলৈ লৈছোঁ তেখেতক সম্বৰ্ধনা জনাব সাংস্কৃতিক বিভাগৰ সম্পাদক এম এন বৰুৱা এখন ফুলাম গামোচাৰে ইয়াৰ মঞ্চত এম এন বৰুৱা তেখেতক সম্বৰ্ধনা জনাব ফুলাম গামোচাৰে ধন্যবাদ তেখেতৰ অনুষ্ঠান আৰম্ভ কৰি অনুৰোধ জনাইছোঁ ছয় নম্বৰতে মই কৰিবলৈ ওলাইছোঁ বাদুলিৰ যুঁজ বাদুলিয়ে অৰ্থাৎ আঠিয়া কল যেতিয়া ভুগিব পোনপ্ৰথমে ঠোকটো এটাই ভুগিব তেতিয়া সেই এটা ফুলৰ ফলত পাঁচটা বাদুলি আহিলে সিহঁতৰ মাজত কেনেকুৱা কাৰ্যৰ সৃষ্টি হয় আৰু সেই কাৰ্যৰ ফলত বাদুলিকেইটাৰ চাউণ্ডটো কেনেকুৱা হয় সেইটোকে মই কৰিবলৈ ওলাইছোঁ এইটো হৈছে বাদুলিৰ কাজিয়াৰ চাউণ্ড এইটো হৈছে বাদুলি কাজিয়াৰ শব্দ আৰু এতিয়া মই কৰিবলৈ ওলাইছোঁ কাউৰীৰ মাত যেতিয়া কাউৰীয়ে মৰাশ দেখিব বা অন্য এটা বস্তু খাবলগীয়া বস্তু দেখিব তেতিয়া সেই কাউৰীটোৱে অকলে নেখায় নিশ্চয় লগৰ এটাক মাতিব তেতিয়া সেই লগৰ এটাক মাতোঁতে কাউৰীটোৱে কেনেকৈ মাতিব সেইটোকে মই কৰিবলৈ ওলাইছোঁ এইটো হৈছে কাউৰীৰ মাত এইটো হৈছে কাউৰীৰ মাত এতিয়া মই কৰিবলৈ ওলাইছোঁ গাহৰিৰ মাত অৰ্থাৎ যেতিয়া গাহৰিটোৰ অতিপাত ভোক লাগিব তেতিয়া মালিকে নিশ্চয় দানা দিব সেই দানা দিয়াৰ ফলত ভোকৰ কাৰণে গাহৰিটোৱে কেনেকৈ খাব আৰু খাওঁতে কেনেকৈ চাউণ্ড কৰে সেইটোকে মই কৰিবলৈ ওলাইছোঁ এইটো হৈছে গাহৰিয়ে দানা খোৱাত হোৱা শব্দ এইটো হৈছে গাহৰিয়ে উৎপাত ভোক লাগিলে মালিকে হঠাৎ দিলে এই খোৱাৰ শব্দ আৰু মই এতিয়া কৰিবলৈ ওলাইছোঁ মই নোম নোহোৱা বুঢ়া কুকুৰৰ শব্দ অৰ্থাৎ ফুটে খোৱা আপোনালোকে নিশ্চয় জানা প্ৰায়বোৰ ঘৰত বুঢ়া কুকুৰ কিছুমানৰ ঘৰত থাকে কিছুমান নাথাকে এইটো হৈছে বুঢ়া কুকুৰৰ চাউণ্ড এইটো হৈছে নোম নোহোৱা বুঢ়া কুকুৰৰ শব্দ আৰু
এতিয়া কৰিবলৈ ওলাইছোঁ মই যেতিয়া কিছুমান জন্ম হয় পোনপ্ৰথমে তেতিয়া কিছুমানে কেনেকৈ কান্দে সেইটোকে মই কৰিবলৈ ওলাইছোঁ। সেইটো হৈছে কণমান সিহঁতিৰ মাত। এইটো হৈছে কণমান সিহঁতিৰ মাত। আৰু ৰাধে ৰাধে গোৱালপুৰীয়া নৃত্য এতিয়া আজি দেখিবলৈ জনাইছোঁ মই ৰাধে ৰাধে গোৱালপুৰীয়া ইমানতে 2 নম্বৰত আছোঁ বন্ধু। আপোনালোকৰ পৰা বিদায় ল'বীয়া সময় হ'ল। সেয়েহে মই সকলোকে যাতে এই বছৰটোৰ লগতে আগন্তুক বছৰলৈকে যাতে ভগৱানে সুমংগল কৰি ৰাখক সেই কামনাৰে মই আপোনালোকৰ পৰা বিদায় লৈছোঁ। আজি ইয়াতে এটি ঘোষণা কৰি দিওঁ মই।